নমস্কাৰ, মই হিতেশ শৰ্মা আপোনালোকৰ ওচৰলৈ এটা ধুনীয়া ৰেমেডি লৈ আহিছোঁ। যদি আপোনালোকৰ উইচবিলাক ফুলফিল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। যিকোনো মাহৰ পূৰ্ণিমা নতুবা অমাৱস্যাৰ দিনাখন সেইটো কাম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে কৰিব লাগিব, এনেকুৱা আপোনালোকৰ ঘৰত ধূনা দিয়া বাচন থাকে, এই বাচনটো ল'ব। মাটিৰে হওক বা ষ্টিলৰে হওক, যিহৰে নহওক কিয় হৈ যাব। ধূনা দিয়া বাচন ল'ব। তাৰপিছতে ল'ব লাগিব আপোনালোকে কপোৰ। এনেকুৱা কপোৰ কিনিবলৈ পায় দোকানত, তাত কপোৰ ল'ব। আৰু নেক্সট আপোনালোকে ল'ব তেজপাত, এনেকুৱা তেজপাত। এতিয়া আপোনালোকৰ কাম হ'ব কি, এই তেজপাতটোত আপোনালোকৰ কি উইচ আছে সেই উইচটো ইয়াতে লিখিব লাগিব। এটা তেজপাতত এটাকৈ উইচ লিখিব, ঠিক আছে। তাৰপিছতে আপোনালোকে ইয়াতে আপোনাৰ কপোৰটো দি ল'ব। কপোৰটো দিয়াৰ পিছত কপোৰটো জ্বলাই ল'ব। আপোনালোকে ধুনীয়াকৈ জ্বলাব। কপোৰটো জ্বলি গ'ল। তাত এতিয়া আপোনালোকে যি উইচ লিখিছে তেজপাতত, এইটো আপুনি ধুনীয়াকৈ ইয়াতে জ্বলাই দিয়ক। এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ জ্বলাই দিয়ক আৰু মনতে ভাবিব, হে ভগৱান, মোৰ এইটো প্ৰব্লেম হৈ আছিলে, নতুবা মোৰ এইটো উইচ আছে, এইটো সম্পূৰ্ণৰূপে মোৰ ঠিক হৈ গৈছে, মোৰ লাইফত এইটো সম্পূৰ্ণৰূপে হৈ গৈছে। আপোনালোকে এনেকৈ ভগৱানক ভাবিব। নেক্সট আৰু যদি কাৰোবাৰ আছে উইচ, তেতিয়াহ'লে আকৌ আপোনালোকে নেক্সট তেজপাতটো ল'ব, তাত উইচটো লিখিব, আকৌ এনেকৈ জ্বলাই দিব। এনেকুৱাকৈ আপোনালোকে অমাৱস্যাৰ দিনাখন নতুবা পূৰ্ণিমাৰ দিনাখন আপোনালোকে এই ৰেমেডিটো কৰি চাওক। আপোনালোকৰ যিবোৰ মনৰ ইচ্ছা আছে সেইবোৰ সম্পূৰ্ণৰূপে আপোনালোকে ইয়াৰ ফল পাব। এইটো ভগৱানক সম্পূৰ্ণৰূপে ভাবিব, হে ভগৱান, মোৰ জীৱনত বহুতো সুখ আৰু যিটো উইচ আপোনালোকে লিখে সেই উইচটোৰ কথা ভাবি ভগৱানৰ ওচৰত আপোনালোকে এৰি দিব আৰু ক'ব, হে ভগৱান, আজিৰ পৰা মোৰ এই উইচটো ছাকচেছ হৈছে। এনেকুৱা আপোনালোকে সুন্দৰ সুন্দৰ ৰেমেডি পাবৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰটো দিয়া আছে 9859330958। আকৌ এবাৰ কৈছোঁ, মোৰ ফোন নম্বৰটো 9859330958। নমস্কাৰ, আপোনালোকৰ সহায় সহযোগিতাই মোক আগুৱাই লৈ যাব।